এইটো চেৰি ব্লছম ৰেঞ্চো 3 ইডিয়েটছৰ ৰেঞ্চৰ ঘৰ এইটো হিলে দিম আজি মানে একদম টষ্টলে গেছে কোনোবা দিন সাতটা বইনাকক চাও জাপিয়ে না দেখিয়া একবার এনেকা জায়গাত স্কুল কাৰ পঢ়িবৰ মন নাযাব স্বাগতম জনালো মোৰ চেনেললৈ আশা কৰিছোঁ সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত ভিডিঅ' আহিছে কাৰণ বহুত মানে বিজি আছিলোঁ তো ভাবিছোঁ বহুত দিন ভিডিঅ' দিয়া নাই আৰু আমি মানে ঘূৰিব কত ওলাই যোৱা নাই গৰমৰ দিন আছিল এতিয়া অলপমান ঠাণ্ডা পৰিছে তো ঠাণ্ডা পৰিছে যিহেতু আমাৰ অসমতো ঠাণ্ডা যাব লগা একো জাগা নাই তো এটাই জাগা আছে মেঘালয় আহি গৈছোঁ মেঘালয় ৰাস্তা দেখা পাইতো গম পাইছে ৰাস্তা চাওক আৰু আজি আমাৰ লগত কাই আছে কোন আহিছে আমাৰ লগত দেখাই আছোঁ আমাৰ আনিছ আৰু এইটো আসিফ আৰু এইটো কিষাণ আহিলোঁ হয় কেতিয়াবা ইৰ কাৰণে বহুত দেৰি হৈ গৈছে ই হা টোপনি মাৰি আছিল বিশ্বাস কৰিব এনেকৈ উঠি কেনে ইয়াত ঘৰত দৰ্জা খুলি উঠি কেনে এই গৈছোঁ চোৰৰ নিচিনা সোমাইছোঁ ইয়াৰ ঘৰত চোৰৰ দৰে সোমাইছোঁ আৰু আজি গাড়ী লৈ আহিছোঁ বাইক লৈ অহা নাই উনবাৰে বাইক চাইক লৈ কেনে আহোঁ তো আজি সেনেকুৱা নাই আজি ড্ৰাইভাৰ দুটা আমাৰ এটা ড্ৰাইভাৰ আছে আৰু মই এটা বাকী এইকেইটাক যে কিয় লৈ আহিছোঁ একো হেৰি চেৰি কাম চাম নাই খালি হাইবে আহিছে আৰু গাড়ীত গান বাজে বোলে তো চাই থাকক ভিডিঅ'টো একদম মজা হ'ব হিলে দিম আজি মানে একদম ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरण आने दे मेरे नींद अब चल जाने दे जो भी बीत ओ जगह ताने दे उनकी सो गाइस আহি কেনে ইয়াতে অকণমান ৰখছোঁ মানে আমাৰ আনিছ বাই ফটো উঠে আৰু আশিকি 3 যে শ্বুটিংটো যে হ'ব হিৰোটো চাব নেকি হিৰোটো কোনটো এইটো আমাৰ আশিকি 3ৰ হিৰো কিবা এটা কওক ছাৰ অটোগ্ৰাফ আশিকি চল্লু ভাই আৰু ইক মই কৈছিলোঁ না টোপনি পেৰি উঠি আনিছিলোঁ ইয়াতে শুই বাগাৰে দি আছে মানে ইয়াক বিচনাৰ পৰা ডাইৰেক্ট উঠাই লৈ আনিছোঁ মুখো ভালকৈ ধুবা দিয়া নাই ব্ৰাছো কৰিব দিয়া নাই মুখত পানী মাৰাই দিছোঁ কাপোৰ পিন্ধিছোঁ আৰু ইয়াতে অলপমান ফটো চটো উঠোঁ ভাগাৰ লাগছে চ' গাইছ ইয়াতে আমি পৰঠা অৰ্ডাৰ দিলোঁ মানে আলু পৰঠা খাম বুলি ভাবিছিলোঁ কিন্তু আলু পৰঠা নাই বোলে এইটো আলু পৰঠা নহয় আৰু আমাৰ ইয়াতে ষ্টৰি দিয়াত ব্যস্ত গান চান বিচাৰি আছে ইয়াতে পানী বটল খুজিছিলোঁ পানী বটল নাই বোলে সেইকাৰণে গাড়ীত পানী বটল আছে কিষাণক গাড়ী পেৰে পানী বটল আনিব দিছোঁ চ' গাইজ খানা পিনা হৈ গ'ল আৰু এতিয়া আমি আহি পালোঁ বৰাপানী আৰু এতিয়া আনিছক ড্ৰাইভ কৰিব দিছোঁ কাৰণ মোৰ অলপ এই হাতখন কিবা বিষাই আছে কিবা ৰাতি কিবা খুৱাওঁতে অলপমান ভাইজতে শুলোঁ সেইকাৰণে হাতখন বিষাই আছে আনিছক চলাব দিছোঁ আৰু আভি হাম লোগ জায়গা ৰাইট চাইড চলো এইটো মাহত নৱেম্বৰৰ মাহত এইটো চেৰি ব্লছম এটো ফুল ফুলে চেৰি ব্লুম জাপিয়ে না দেখিয়া একবার এই মজা লাগব তো পুখুৰীত ডাইৰেক্ট হামলাই মাৰিব ৰবি তাতে কচোন देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना So guys জাম চাম ফালি চালি পুলিচ বজাৰ ফালি চালি আহি গেলোঁ আৰু এই আহি গেলোঁ পাহাৰৰ মাজত আনিছা কেনে তোর আথু সাথু অলপমান বিকশিক করছে নাকি হ্যাঁ তুমি লোকেল ন তোমার মামারে ঘরেতে তুমি লোকেল নহয় কি ব্ৰইলাৰ হ'ব নেকি ব্ৰইলাৰ এইটো কিন্তু মাংসই নাই ইয়াৰ গাত ৰেঞ্চো 3 ইডিয়েটছৰ ৰেঞ্চৰ ঘৰ এইটো গাইছ পাই গৈছোঁ বেহতি হাৱা সাথ হাৱা উড়তি পতংগ সাথ হাৱা मेरे रांझना में
बता देना গাইজ এইমাত্ৰ এটা গান বজালো গানটো বজাওঁতে কি হ'ল আনিছৰ পাষ্টৰ কথা কিবা মনত পৰিছে আৰু সি একদম লেবেজানে আছে কি হয় কোনো ঠিক নাই আপা একো নহয় আপা আপা यारी 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 अब तो आ रही बारात अब ये आए नाच गाए देखो राग है मल्हार ओ नित नित लाके रंग सवारी है जहाँ या ना अरे बोलो ना सूरज की किरणें आने दे मेरे में কৰাইলো নিজে নাজানো দেন অলছো ভাল লাগি আছে যাই আছো এই ৱাটাৰফল কিবা এটা চাওঁ এহেঁতক বোলে অলপমান লাইটলুমৰো ফিল লাগে লাইটলুমো যাওঁ কিন্তু মই লাইটলুম লাষ্ট টাইম যাইছোঁ সেইকাৰণে যাব ইচ্ছা নাই লাইটলুমো লাগে সেইকাৰণে মই এনেকুৱা লাইটলুমো আনিছোঁ আগত যাই কিনে ফলছো পাম ই চাব লাইটলুম ই চাব ফলছ সিৰ কথা নাই অত ফাটি গৈছে কি এনেকৈ ক'ত দিবি মানে কি জানা কচোন দেখাইছো এইবিলাক জাগা যে আছে সানসেট টাইমত তাতে বহি কেনে দুজন মানুহ কি কথা পাত লাইভ দেখা পাবি মানুহজন কাই মানে কথাটো কৈছো নিজৰ তই মই বহি ইমেজিনেশ্যন কোনবাই আপি কৰিব লাইভ হাগবা লাগছে হাগি আছা নেকি অলপ দূৰত যাই আছো হাগা লাগছি চাওঁ সেইকাৰণে কিবা গুগু গন্ধেছি অ পানী দি গেল যা পানী তোলো দলি মাটি এই গন্ধব তাতে এটা ফলছ আছিল ফলছটো চাই আহিছোঁ ইমান এটা খাচ লগা নাই সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাই মানে মেইন কথা আমি নাজাৰা চাব আহিছোঁ এইবিলাক ভিউ ই ভাবছে নেকি পষ্ট দি আছে নহয় ইটো কৰি আছে মানে চু কৰি আছে চ' গাইজ তাতে অলপ আড্ডা চাড্ডা মাৰিলোঁ আমি অলপমান সুখ দুখৰ কথা চথা পাতলোঁ তো এতিয়া আমি যাই আছোঁ 7টা বইনাকক চাবা इंग्लिश में बोले तो 7 सिस्टर यस 7 सिस्टर साम আৰু ঐ তোৰ কেইটা সিস্টার और एक तो उधर হিৰিক বনাবি নেকি হাছি পারি গেস দা নেম ইন কমেন্ট সেকশন তো 7টা বইনাকক চাও কি কৰিম আগতে চাইছো এগলা কিন্তু দেন অলসো কি কৰিম আৰু টাইম আছে অলপ টাইম হিটো চাই আহো চাই কিনে তাত ঘৰা পথাৰ মুৱা খৰা যাও চাই থাকক 7টা বইনাকক দেখাই আছো ৰ'ব আপোনালোকক এখন স্কুল হয় এখন কি বঢ়িয়া জায়গাত এনেকা জায়গাত স্কুল দিলে কাৰ পঢ়িবৰ মন নাযাব 75 না 100% অ্যাটেন্ডেন্স থাকলো 100% মানে সঁচা কথা সালা কাট তাহেও থাকে পেমেন্ট রিসিপ্ট তো লাগে অস্ট্রেলিয়াত থাকা যেন লাগি আছে কিয় ওয়ার্ল্ড কাপ লৈ গেছি কাৰণে নহয় কৈ দি মই তো অস্ট্রেলিয়া গেছা কোনবা দিন নাই ক'ত চালি অস্ট্রেলিয়া নহলি ভিডিও ইউটিউব হ্যাঁ ইউটিউবত আমেরিকা এইটো এটা বাছ ষ্টেণ্ড য'ত কুট গেছি তলত হেতু কোনটো সেইটো হেৰি হয় ফিউনাৰেল তো পাগল সালা কি কয় তেনেহ'লে সেইটো কবৰস্থান হয় ৰাতিপুৱা আহিলে আমি বাংলাদেশ বৰ্ডাৰ যাব পাৰিলোঁ হয় গম পা হা এখানে তো কৈছিলো ৰাতিপুৱা হা কিবা ক'বা না তুমি এইবাৰ কোৱা এইবাৰতো ক'বাই লাগব অন কেমেৰা অন ক্যামেরা মই ক'ব লাজ লাগে ঠিক আছে বন্ধ কৰি আছো সো গাইস ফাইনেলি মানে কি আহি পালো ফোকাস করো আর না কিয়া পাইছি ঐ এখন বাংলাদেশৰ কিষান এই হিটো বাংলাদেশ কি হিটো বাংলাদেশ ফুকাই গেছি পানি হা কৈ 7 সিস্টাৰ কৈ এই 7 সিস্টাৰ নহয় এইটো হেৰি হৈ আছে ঐ এটা কাম কৰোঁ আনিছ এই ভিডিঅ'ত গম নাপাব পানী বটল কেইটামান লৈ আহোঁ ওপৰত দি এনেকৈ ঢালা দেখাম হা মানে এইখিনিত নাঢালোঁ এইখিনি পেলাই ঢালিম মাপা গম পাইছা বঢ়িয়াকৈ মানে এনেকৈ নিজৰা বুলিয়ে ভাবিব মানুহে হা কিছি কা পাতা নেহি চলেগা খায়ো গম নাপাব যা পানী বটল লৈ আহিছ যা লৈ দিওঁ 7 সিস্টাৰ এইটো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা বাংলাদেশ খান নকি কেবল আমি কি পাহাৰত আছিলো এইটো বাংলাদেশ হে ঢাকা ঐ বাংলাদেশ ঢাকাত যে অলপমান টাকা লৈ আছা
চেয়াৰকেইটা ইয়াতে আছিল, আমি ইয়াতে আনি লৈছোঁ চেয়াৰকেইটা। আৰু মানে এই ভিউটো চাই চাই কেনে খাম মেগী তাৰমানে, কিন্তু মই ইয়াতে যেতিয়া বহি কেনে চাওঁ। চ' গাইজ এতিয়া মই ড্ৰাইভিং কৰি আছোঁ আৰু তাৰ পৰা ওলাই দিলোঁ। এতিয়া ঘৰৰ পিনে যাওঁ, বাটত ক'ৰবাত ৰখিম, খাম আৰু ঘৰৰ ফালে গুচি যাম। মানে ইয়াতে মেগী খালোঁ, অলপ পেটটো অলপ টাইমৰ কাৰণে ঠাণ্ডা পাতিলোঁ। যেতিয়া গেলি অলপমান ভাল ভাতজাতীয় ৰুটিজাতীয় বস্তু পেটত নপৰে, তেতিয়া গেলি মেগীটো খাই কিনে অলপ ঠাণ্ডা কৰি ৰাখিলোঁ। নংফু যাই পাওঁ মানে পেটটো অলপ খালী হ'ব, এতিয়া খাই ল'ম। তো চাই থাকক। গাইজ এহেঁতৰ মোটা লাগছিলে আনিছ আৰু কিষাণৰ, মানে ইয়াতে গাড়ী জামত ৰখাব নোৱাৰি ন, তো সেইকাৰণে সিহঁতক আগত যাই কিনে মুতি থাকিব দিছোঁ। আমি যে সেইখিনি জেগা যাই পাম। আৰু তাতে মোনটো চাওঁ কি বঢ়িয়া লাগি আছে, কেমেৰাত একদম ভেখালা লাগি আছে হা, কিন্তু একদম সঁচাকৈ বহুত ধুনীয়া লাগি আছে। আৰু এতিয়া যাম, পুৰা ট্ৰেফিক জাম। যা আগত মুঠ গেল, সিহঁতক চাই মুঠবাই পৰা নাই, খোজকাঢ়িলে আৰু বেছি মোটা লাগব সিহঁতক। চ' গাইজ ইয়াতে হাইৱে ধাবাত ৰখছোঁ, আহি নংফু পাৰ হ'লোঁ আৰু ইয়াতে আমি ভাত খাব ৰখছোঁ। চিকেন থালি অৰ্ডাৰ দিছোঁ। তো গাইজ ইয়াতে চিকেন আৰু এই ভাত এনে খাম আমি এতিয়া। আৰু এহেঁত দুৱত টোপনি মাৰি আহিছে, এতিয়া ইউ উইল ড্ৰাইভ, মই শুম, হয় না? দেখাওঁ ইয়াতে খাওঁ গাইজ, খাই লৈ কিনে ওলাই আছোঁ। খানা পিনা হৈ গ'ল, এখনতে খাইছিলোঁ। তো এতিয়া ঘৰৰ পিনে যাওঁ আৰু ভিডিঅ'টো বা কেনেকৈ পালে গম নাপাওঁ। মানে আমিও ক'তো ঘূৰবা ক'তো যাৱাৰ একো প্লেন নাছিল, এনেই জাষ্ট ওলাই আহিছোঁ, এনেই জাষ্ট চিম্পল ৰোড ট্ৰিপ এটা। সিহঁতৰ মানে মেইন কথা ঠাণ্ডাতে কোম্পানী একদম উঠি গৈছে, প্ৰকাণ্ড ঠাণ্ডা, যিটো ঠাণ্ডা দি আছে না, বতাহটো বেলেগ বেয়া ঠাণ্ডা। মানে ইয়াত দাঁত চাত কিৰকিৰি আছে। ৰাতি হৈছে এতিয়া, আমি গৈ থাকোঁ ঘৰলৈ। আৰু আহিলে ইয়াতে খাব পাৰে, কম পইচাত জব্দ খানা। তো যদি ভিডিঅ'টো চাই কিনে ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে বাই বাই, লগ পাম আৰু কেতিয়াবা লগ পাওঁ গম নাপাওঁ আৰু দিয়ক। See you later. Tourist.